Hello viewers, welcome to my channel. প্ৰথমতে আপোনালোক সকলোলে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। উৰুকাৰ ভিডিওটো দিওতে দুদিন দেৰি হ'ল, কিন্তু দুদিন দেৰিকে হলেও মই আপোনালোকলে ভিডিওটো আগবঢ়ালো। আশা কৰিছো আপোনালোক সকলোৰে উৰুকা ভালকে গ'ল, মোৰো ভালকে গ'ল আৰু মইনো উৰুকাৰ দিনাখন কেনেকে কি কৰিলো হেতু আপোনালোকক অলপ দেখুৱাও বলক। উৰুকাৰ এদিন আগৰ পৰাই আমাৰ পুৰা আলোচনা ষ্টাৰ্ট হৈ গৈছে যে উৰুকাৰ দিনা কি বনিব, কেনেকে কি হ'ব। আমি সুপাৰ এক্সাইটেড হৈ আছো উৰুকাৰ খানা খাবলৈ। আমি মানে মই, মোৰ ঘৰৰ ওচৰৰ দুজনী বৌ আৰু আমি ওচৰৰে চাৰিজনী বোৱাৰী একলগ হৈ এবাৰ উৰুকাৰ খানা খালো আৰু আমি ফাৰ্ষ্ট টাইম এনেকে গোটেইকেইজনী মিলি খাইছো। উৰুকা বুলি ক'লে ঘৰৰ ভিতৰত খাই ভাল নালাগে, এনেকে বাহিৰত জুইত বনাই দুঘৰমান মানুহৰ লগত মিলি খালে ভাল লাগে, হয়নে নাই বাৰু? আমাৰ কটা মেলা কামখিনি আমি দিনতে কৰি ল'লো আৰু কামখিনি কৰি হোৱাৰ পাছত একাপ চাহো খাই ল'লো, কাৰণ চাহটো মেইন, হয়নে নহয় বাৰু? আৰু এয়া ফাইনেলি মই গধূলিৰ কাৰণে ওলাই আহিলোঁ। ফাইনেলি আমাৰ ফাৰ্ষ্ট ষ্টাৰ্টাৰৰ কাৰণে কেৰাহী উঠি গ'ল জুইত আৰু এতিয়া চিকেন ফ্ৰাই কৰা হ'ব। আমাৰ তেল গৰম হৈ গ'ল আৰু এতিয়া চিকেন ফ্ৰাই হৈ আছে। চিকেন ফ্ৰাই হৈ গ'ল আৰু আমাৰ ল'ৰা ছোৱালীকেইটাই চিকেন ফ্ৰাই খাই কিন্তু খুব ভাল পালে। আমি বনাই আছোঁ, তাহাঁতি বিচাৰি আছে, বনাই আছোঁ বিচাৰি আছে। এইপিনে বৌয়ে পিঁয়াজ কাটি আছে। এই বৌৰ নাম হৈছে ৰঞ্জু বৌ। আপোনালোকে ৰঞ্জু বৌক মোৰ পিকনিক ভিডিঅ'টোতো দেখিছিলে ন? আমাৰ খানাও বনি আছে, তাৰ মাজে মাজে নচা মেলাও চলি আছে। উৰুকা যেতিয়া চবেইটো ফূৰ্তি কৰিবই, হয় নাই বাৰু? আৰু এইপিনে আমাৰ ল'ৰা ছোৱালীবিলাকে চিকেন খোৱাত বিজি। এইপিনে আমাৰ আদি তঞ্চু দাদাৰ লগত চাইকেলত উঠাত ব্যস্ত। সি খুব ভাল পাইছে চাইকেলত উঠি। আমাৰ খানাও বনি আছে, তাৰ মাজে মাজে বৌহঁতৰ নচা মেলাও চলি আছে। আৰু এতিয়া বনি আছে হাঁহৰ মাংস। মই অলপে ভিডিঅ' কৰি থৈছোঁ, সম্পূৰ্ণকৈ ভিডিঅ' বনোৱা হোৱা নাই, কাৰণ ইপিন সিপিন কৰি থাকিবলগীয়া হৈছে। আৰু হাঁহৰ মাংস হৈছেই আধা আধি। এইপিনে ৰঞ্জু বৌয়ে বনাই আছে হাঁহৰ মাংস। হাঁহৰ মাংস বহুত টেষ্টি হৈছিলে সেইদিনা। মই কিন্তু হাঁহৰ মাংস নাখাওঁ, কিন্তু যোনে খাইছে সকলোৱে কৈছে যে হাঁহৰ মাংস বহুত টেষ্টি হৈছিলে। আৰু এইপিনে বৌহঁত বহি আছে আৰু চবেই হাই দিছে আৰু হেপী বিহু কৈছে। ফাইনেলি আমাৰ হাঁহৰ মাংস হৈ গ'ল, পুৰা বকবককৈ উতলি আছে। আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল আৰু এইপিনে চিকেনো ৰেডি হৈ গ'ল। চিকেন বনোৱাৰ মই ভিডিঅ' কৰা হোৱা নাই, ফাইনেল হোৱাৰ পিছতে এটা ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু এইপিনে মাটি দাইলত কাঠআলু দিয়া হৈছিলে, দাইলো হৈ গ'ল। আৰু সৰু আলু ভাজিছিলোঁ, সৰু আলু ৰেডি হৈ গ'ল। আৰু মোৰ মাছৰ জোলৰ ফটো লোৱা নহ'ল, সেইটো কাৰণে মই এনেকৈ ফটো এখন লগাই দিছোঁ। এয়া হৈছে বেঙেনা পিটিকা আৰু আমাৰ সকলোবিলাক বনাই হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীখিনিও খাই উঠিলে আৰু এতিয়া আমি খাব বহিছোঁ। আৰু আমাৰ পাতত কি আছে ফাইনেল এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই যিকেইটা আইটেম আপোনালোকক দেখুৱালোঁ তাৰ উপৰিও দুটা চাটনি আছিলে, এটা তিলৰ চাটনি আৰু এটা মাছ আৰু ওলকবিৰ চাটনি। মাছ আৰু ওলকবিৰ চাটনিটো যে বহুত টেষ্টি হৈছিলে খাবলৈ। আৰু আমাৰ চবৰে খোৱা বোৱা হৈ গ'ল। মই কেইখনমান ফটো লগাই দিছোঁ আপোনালোকৰ কাৰণে। আৰু উৰুকা বুলি দুদিন আগৰ পৰাই প্ৰিপাৰেশ্যন কৰি ফাইনেলি উৰুকাৰ আমাৰ ভোজ খাই হৈ গ'ল। আৰু উৰুকাৰ ভিডিঅ'টো মোৰ ইমানতে শেষ হ'ল আৰু মই লগতে ৰাতিপুৱাৰ মেজিৰ ভিডিঅ'টোও লগাই দিছোঁ। আমি ইয়াত এনেকৈয়ে মেজি জ্বলাই সেৱা কৰিলোঁ। আগতে মাৰ ঘৰত বহুত আগৰ পৰাই ল'ৰাবিলাকে খৰি কাটে আৰু বহুত ডাঙৰ মেজি বনায় আৰু বহুত ভাল লাগে।
ইয়াত সেনেকুৱা ধৰণৰ সুবিধা নাই, সেইটো কাৰণে আমি ইয়াত এনেকেই মেজি জ্বলাওঁ আৰু আমি মেজি জ্বলায়েই এপিনে যাবলগীয়া হ'ল আৰু আমি ক'তনো গৈছিলোঁ আপোনালোকক মই ইয়াৰ নেক্সট ভিডিঅ'ত কৈ আছোঁ। আজিলৈ ইমানখিনিয়ে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো এবাৰ জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।